নমস্কাৰ মই ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মানে কি মুখৰ অৱস্থা নোহোৱা হৈছে যেটো ৰাস চলি আছে ৰাসত দোকান দিছোঁ মানে কি টোপনি ক্ষতি হৈছে যোৱাকালি আপোনাৰ 8টা বজাত দোকান বন্ধ কৰিছোঁ তো সেইকাৰণে টোপনি ক্ষতিৰ কাৰণে চকু একদম ফুলি আছে এইমাত্ৰ উঠি কেনে গা চা ধুয়ে বোলো আপোনালোক এটা কথা জনাই দিওঁ আমাৰ পলাশবাৰীত এটা মানে কি ৰাসত বিশেষ আকৰ্ষণ মানে কি আপোনালোকেতো গমেই নাপায় কিজানি বহুতে গম নাপায় পলাশবাৰীত বিশেষ আকৰ্ষণ হৈছে আপোনাৰ ফুড মেলা আপোনালোকেতো ৰাস চাবতো আহিছে কিন্তু ফুড মেলাখনতো কোনো গমো পোৱা নাই ফুড মেলাখন কোনখিনি জেগাত বহি আছে মই আজি আপোনালোকক দেখুৱাম পলাশবাৰীৰ ৰাসত ফুড মেলাখন ক'ত বহিছে বলক আমি ফুড মেলাখন ক'ত বহিছে চাওঁ মই যে আপোনালোকক কৈ আছিলোঁ পলাশবাৰীৰ বিশেষ আকৰ্ষণ হৈছে এইখন আপোনাৰ ফুড মেলা তো বহুতে হয়তো গম নাপায় ৰাসৰ একদম ওচৰতে আপোনাৰ ফুড মেলাখন মানে কি চলি আছে বহুতে গম নাপায় বহুতে ৰাস চাই কিনে মানে কি গুচি যায় মানে এইটো চাইডে যে মানে ফুড মেলাখন চলি আছে কোনেও গম নাপায় মই বাৰু আপোনালোকক যিহেতু ৰাসখনৰ অকণমান আগৰ ফালে হৈছে বহুতে গম পায় মই কোৱা নাই গম নাপায় বুলি বহুতে গম পায় কিন্তু তাৰে কিছু ভাগে গম নাপায় তো এইখন ফুড মেলা মই বাৰু আপোনালোকক লোকেশ্যনটো কৈ আছোঁ এনেকৈ ভিতৰত সোমাই যাব জাষ্ট মানে কি মই যোনদিনা গৈছিলোঁ সেইদিনাখনে মানে কি মানে চব বস্তুখিনি যা যোগাৰবিলাক কৰি আছিল দোকানীবিলাক আহি আছিল মই ভিডিঅ'টো আপোনালোকৰ ৰাসৰ 2 দিন পিছত দি আছোঁ তো চাব পাৰে কি ধুনীয়া লোকেশ্যন চব মানে কি চাইডে চব দোকান বহিব এইবিলাক চাইডত মানে এখেতসকলে দোকান আহিব আৰু আনিব আৰু বস্তুবিলাক মানে কি ক'ত কি থ'ব লাগে এইবিলাক চাই আছে এতিয়াতো অলৰেডি এইবিলাক দোকান হৈয়ে গৈছে আজি যিহেতু আপোনালোকে ভিডিঅ' চাই আছে আপোনালোকৰ এইবিলাক দোকান গোটেইখিনি আহিয়ে গৈছে মই ভিডিঅ' আপলোড দিয়াৰ আগতে এইবিলাক দোকান আহি গৈছে বাকী চাইডে সকলোৱে মানে কি দোকানবিলাক লৈছে আৰু ল'লে ইয়াতে দোকানবিলাক বস্তুবিলাক মিলাই আছে বাইদেউজনীও আহিছে ইয়াতে দোকান দিব ফাষ্টফুডৰে দোকান হ'ব আপোনাৰ মাংস পোৰা হ'ব আহিলে দেখা পাব আপোনালোকে কি হয় এই বাকী সিফালে লাইট জ্বলি আছে মই বাৰু সিফালে আপোনালোক দেখুৱাই আছোঁ এইফালে চাব পাৰে এই লাইটবিলাক যে দেখিছে এইটো হৈছে আপোনাৰ চেলফি পইণ্ট ইয়াতে চেলফি উঠিব পাৰিব ধুনীয়া ডেক'ৰেশ্যন কৰিছে এই ইফালে এটা সিফালে এটা এনেকৈ 3-4টামান চেলফি পইণ্ট বনাইছে তো আপোনালোকে ফুড মেলাত আহি কিনে এক কপি চেলফি নিশ্চয় উঠিব আৰু এই চাব পাৰে লাইট লগাইছে ধুনীয়া লগা হৈছে মানে ক'ব লাগিব আৰু আপোনালোকে যে মানে কি ভিডিঅ'ত সঁচা কথাই কৈছে ইয়াতে আহি ভাল লাগিল আৰু যদি কোনোবাই মোৰ ভিডিঅ'টো চাই কিনে ফুড মেলাত যায় এটা নিশ্চয় কমেণ্ট কৰিব তেতিয়াহে মই গম পাম মোৰ ভিডিঅ' চাই কিনে যে আপোনালোকে ফুড মেলাত সোমাইছে আৰু চাব পাৰে এইবিলাক ওপৰৰ ফালে ধুনীয়া লাইটিং কৰিছে কাপোৰেদি সজাইছে তাৰপিছত ইফালে মানে কি মানুহবিলাকে চাব আহিছে আজি বেছি মানুহ হোৱা নাই আজি এইটো আপোনাৰ প্ৰথম দিনাৰ মানে কি ভিডিঅ' বনাইছিলোঁ মই সেইদিনাখন আপলোড দিব পৰা নাই মই ৰাসৰ 2 দিন পিছত আপলোড দিছোঁ এনেকৈ নামি যাব তলৰ ফালে নামি যায়ে আপোনালোকৰ সন্মুখতে পাব আপোনাৰ এইটো কি বুলি কয় এই যে কি কয় এইটো ওপৰৰ ফালে যে পানী মাৰি থাকে এইটো কি কয় মই নাজানো বাৰু আপোনালোকে বুজি পাইছে কিজানি বাকী ওচৰত ফুলৰ টাববিলাকো থৈ দিছে মানে কি লাইটৰ ধুনীয়া লগা কৰিছে লাইটৰ পোহৰৰ কাৰণে হয়তো সিমান ভালকৈ আপোনালোকে গম নাপাব চেলফি পইণ্টকেইটা কেনেকুৱা আৰু এইটো আপোনাৰ জাপি টাইপ কৰি জাপি নহয় মাছৰুম টাইপ বনাইছে এই চেলফি উঠি আছে আপোনালোকে আহি কিনে এক কপি ইয়াতে চেলফি উঠিব পাৰিব এনেকৈ চেলফি উঠি আছে আৰু ফাষ্টফুড মানে কি যিহেতু এইখন ফুড মেলা হয় তো আপোনাৰ গোটেইখিনি ফাষ্টফুডে ইয়াতে পাব আৰু এইফালে যাই আছোঁ এইটো আপোনাৰ চেলফি পইণ্টটো মই দেখুৱাই আছোঁ ৰ'ব দেই চাই লওকচোন নাজাৰা চাই লওক আপোনালোকে লাইটবিলাক মানে পূৰা ফ'কাছ লাইট দিছে না সেইকাৰণে গম নাপায় ওচৰত যায়হে আপোনালোকক দেখুৱাই আছোঁ ৰ'ব চেলফি পইণ্টবিলাক এনেকৈ চাইডে যাব লাগিব এইটো এটা চেলফি পইণ্ট ইয়াতে ধুনীয়াকৈ ফুল চুল দি থৈ দিছে আহিলে গম পাব ধুনীয়া লগা হৈছে এই চাব পাৰে সকলোকে কৈছোঁ বাচ্ছাৰ পৰা ডাঙৰলৈকে কৈছোঁ সকলোৱে আহি ইয়াতে চেলফি উঠিব পাৰে বাকী ইয়াতো আছে ধুনীয়াকৈ জাপি সজাই থৈছে ফুল থৈ দিছে এইখন গোটেই ফুড মেলাখন সিফালে দেখিছে না এইখন হ'ল ফুড মেলাখন
য'ত মানে কি খাদ্যবিলাকৰ দোকানবিলাক আছে বাকী আৰু আগৰ ফালে যাই আছোঁ আপোনালোকক আৰু দুটামান চেলফি পইণ্ট দেখুৱাই আছোঁ বলক ইফালে যাব লাগিব আহি পালোঁ এইটো মই যে ক'লোঁ মাছৰুম টাইপ বনাই থৈছে এইটো মাছৰুম টাইপ আৰু এইখন হৈছে আপোনাৰ ফুড মেলাখন মানে চেলফি পইণ্টৰ সেইটো চাইডে ফুড মেলাখন কেনেকুৱা দেখি এইটো চাই লওক বাকী এই এটা চেলফি পইণ্ট ইয়াতে আপোনাৰ এই চালনী ডলা এইবিলাক কিবা কিবি অসমীয়া বস্তুবিলাক সজাই থৈ দিছে জাপি ইয়াতো আপোনালোকে চেলফি উঠিব পাৰে আহি কেনে আপোনালোকে নিজে আহিলে মানে কি অনুভৱ কৰিব পাৰিব কিমান ধুনীয়া হৈছে এই ফুড মেলাখন নাহালৈকে কোনো গম নাপায় সোমালেহে গম পাব ফুড মেলাত আৰু সোমাই কিনে নিশ্চয় মানে কি এটা মোক কমেণ্ট কৰিব যে আমি ফুড মেলাত গৈছিলোঁ বাছ সেনেকৈ ক'লেই হ'ল আমি ফুড মেলাত গৈছিলোঁ হা এইটো এটা ইয়াতে আপোনাৰ এই ধুলনি বনাব নেকি সেইটো মই নাজানো মই যাবৰ দিনা ইয়াতে ধুলনি দিয়া নাছিল কিন্তু চাৱা হিচাপত ধুলনি দিয়া দিব যেন লাগে কিন্তু দিয়ে নে নিদিয়ে সেইটো গম নাপাওঁ বাকী এইবিলাক লাইট লগাইছে কি ধুনীয়া লগা হৈছে লাইন বাই লাইন লাইট লগাইছে এইটো যিহেতু মানে যোনদিনা আৰম্ভণি হৈছিল সিদিনাখনেই মই গৈছিলোঁ এই ভিডিঅ'টো বনাবৰ কাৰণে এতিয়া যদি আহে নহয় ইয়াতকৈও বেছি ধুনীয়া হৈছে ফুড মেলাখন আপোনালোকে আহিব পাৰে বাকী মোৰ এখেতে কথা পাতি আছে আমাৰ এখেতৰ বন্ধুৰ লগত কথা পাতি আছে এই চাব পাৰে মই চাইডেই দি যাম ৰ'ব লাইটটো দেখুৱাই চাইডে দি গ'লোঁ বাকী এখেতসকলেও দোকানৰ আয়োজন চলাই আছে আপোনালোকে আহি কেনেতো পূৰা ফুল ৰেডি পাব এইবিলাক মই যাওঁতে ৰেডি হৈ থকা নাছিল এতিয়া আহিলেতো পূৰা ফুল ৰেডি এই চাব পাৰে এখেতসকলেও ক'ত কি চকী টকী পাৰিব চাই আছে এইফালে এখন দোকান মানে কি লগাইছে আৰু মই তালৈকেও যাম দেখুৱাম আজিতো এইবিলাক স্কুটি ইয়াতে ভিতৰত চব আনিছে আৰু আপোনালোক এই ভিডিঅ'টো চোৱাৰ পিছত কিন্তু ইয়াতে গাড়ীও সোমাব নিদিয়ে একো নিদিয়ে চব এতিয়া খাদ্যৰে দোকান হ'ব এইখন পাণ তামোলৰ দোকান মিঠা পাণ যি খায় আৰু চাব পাৰে ধুনীয়া লগা হৈছে দেই ওপৰৰ ফালে চাওকচোন কি ধুনীয়াকৈ লাইটিং কৰিছে সজাই দিছে পুৰা ধুনীয়া ডেকোৰেশ্যন কৰিছে সেই চাওক আমাৰ এখেতে কিবা কৈ আছে কথা পাতি আছে মই গম নাপাওঁ এইফালে আপোনালোকৰ বেনাৰবিলাকো মানে কি সিদিনাখনে যাওঁতে লগোৱা নাছিল এতিয়াতো লগাইছে দিয়কচোন মই দোকানখনৰ ওচৰলৈকে যাই আছোঁ ৰ'ব মানে কি ইয়াতে মই যাব দিনা বহুত মানে কি গান বজাই থৈছিল যে সেইকাৰণে মানে কি বহুত চাউণ্ড বহুত মানে হাল্লা হৈ আছিল সেইকাৰণে মোৰ কথাটো স্পষ্ট হোৱা নাছিল কাৰণে মই তাৰমানে কি আপোনাৰ এনেকৈ ক'ব লগা হৈছে এখেতক সুধিছোঁ ক'ৰ পৰা আহিছে এখেতে কৈছে কি বাইদেউ মই ইয়াৰে হয় তাৰপিছত ইয়াতে হয়তো কণী চনি বইল দিব নেকি সেইকাৰণে পানী গৰম কৰি আছে ইফালে চাব পাৰি ইয়াতে গোটেইখিনি খাদ্যই পাব আহে যদি বাইদেউজনীক মই সুধিছোঁ এইখন দোকান আপোনাৰ এনে তাৰপিছত বাইদেৱে ক'লে এইখন আমিয়ে দিছোঁ তো আহিব আপোনালোকে এখেতসকলৰ দোকানতো আহিব আহি কিনে এবাৰ নিশ্চয় খাদ্যৰ জুতি লৈ যাব আৰু নাখালেও চাই যাব ফুড মেলাত এবাৰ সোমাই যাব ভাল পালে খাই যাব মানুহ আহিছে দুই এটাকে আহি আছে এইবিলাক মানুহে দেখুৱাব লাগিব দিয়কচোন আৰু কি দেখুৱাম ৰাসত মানুহ আৰু কি দেখুৱাম যি কি নহওক মই বাৰু ফুড মেলাখন দেখুৱাইছোৱেই আৰু আহিলে একবাৰ নিশ্চয় আমাৰ দোকানতো সোমাই কিনে এবাৰ একাষাৰ মাত দি যাব মানে কি তেতিয়াহে মোক মানে কি গম পাম যে মোৰো ছাবস্ক্ৰাইবাৰবিলাক আহিছে মোক লগ ধৰিছে মোৰো ভাল লাগিব দিয়কচোন আপোনালোকক দেখা পাম তাৰপিছত এই আৰু চাব পাৰে ফুড মেলাত নিশ্চয় একবাৰ সোমাই যাব বুলি আশা থাকিল ফুড মেলাখনটো দেখাই পালে
তো সকলোৱে যেন ফুড মেলাখনত আহি কিনে এবাৰ সোমাই যায় আৰু ইয়াতেও বহুত দোকান মানে কি আৰম্ভ কৰিছে আৰু মই এই ভিডিঅ'টো ৰাসৰ 2 দিন পিছত আপলোড কৰিছোঁ তো আপোনালোকে যেন ফুড মেলাখনত আহে আৰু এবাৰ আপোনালোকে ফুড মেলাখন চাই যায় ধুনীয়া ধুনীয়া চেলফি পইণ্টবিলাক তাতেও আপোনাৰ বনাইছে আপোনালোকে আহি হ'লে তাতে চেলফিও উঠিব পাৰিব আৰু তাতে আপোনাৰ চবখিনি দোকানেই আছে তাতেও খাব পাৰিব তাতেও ফাষ্ট ফুডৰ দোকান আছে আৰু কিবা কিবি আছে তো আপোনালোকে যি ভাল পায় ফুড মেলাত যাই কিনে সেইখিনি কৰিব পাৰিব আৰু আশা থাকিল আপোনালোকে ফুড মেলাত সোমাব বুলি আৰু বিশেষকৈ মোৰ দোকানত আহিব বুলি আশা থাকিল নেক্সট ভিডিঅ'ত